নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি এই ভিডিঅ'ত আলোচনা কৰিম বৰ্তমান ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা কৃষ্ণসাক্ষী ধাৰাবাহিকখনত অভিনয় কৰা কৃষ্ণ বিষয়ে। কৃষ্ণ প্ৰকৃত নাম কি, ঘৰ ক'ত, কিমান চনত জন্মগ্ৰহণ কৰিছিল, সকলো কথা এই ভিডিঅ'ত আলোচনা কৰিম। তেন্তে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকে মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ বেল আইকনটো প্ৰেছ কৰি ল'ব। Die out too hard. But we were traveling mountains just to find the loudest tears. আৰু আজিলৈ ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ' চাই ভাল পালে লাইক এটা কৰি দিব। কৃষ্ণসাক্ষী ধাৰাবাহিকখন চাই ভাল পোৱাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব, কিয়নো এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ। ধন্যবাদ।